এই লাইভ আহি গ'লো আমি আনপ্লান্ড লাইভ কোন কোন আছে ইনষ্টা লাইভ কালি FB লাইভ আহিছিলোঁ ৱেভ কৰিছে পূজা বৰা युवराज তোমালোক আগুৱাই আহা আজি কালিৰ পৰা যিটো গৰম আজি দুদিনমানৰ পৰা ইমান গৰম পৰিছে মই অফ এটা খুজিলোঁ শ্বুটিঙত স্বাভিমানত যে মোক এদিন অফ দিয়া মই নোৱাৰোঁ পাগল হৈ গৈছোঁ শ্বুটিং কৰি কৰি তাৰপিছত লাকিলি আজি পাই গ'লোঁ অফটো চ' আজি চব ঘৰতে আছোঁ এই কাজু বৰা কাজু লাইভ আছে বা মনৰ ৰাজা ভায়লিনা হেই ভাল খবৰ আমাৰ দে সুৰঞ্জনা পুলেন শৰ্মা ৰজি আছে সকলোৱে কি কৰি আছে এতিয়া কওকচোন কওক এই গৰমত মুনমিয়ে কৈ আছিলে এতিয়া লাইভ আহিলে কোনোবা থাকিব জানো এতিয়া অলৰেডি 1300 ভিউৱাৰ্ছ আছে এই কি খবৰ চবৰে কি কৰি আছে ইমান গৰম হেল্ল' এভৰিৱান কি খবৰ গীতাঞ্জলি সুধিছে কি খবৰ ভালনে বঢ়িয়া বঢ়িয়া আমাৰ বঢ়িয়া তানভি লাইভ আছা তানভি হাই তানভি জইন ইন কৰিবা নেকি তানভি কথা পাতো আহা জইন ইন কৰা মোৰ ৰিকুৱেষ্ট পঠোৱা মই নাজানো এইবিলাক ভাস্কৰ দাৰ দাঁতকেইটা ইমান ধুনীয়া তাতে খাই দিছে দাঁতে দি খাই দিছে অকল চাম তানভি ৰিকুৱেষ্ট ওপৰকেইটা চি অল কৰা ऑल मैं সেইদিনাখন यूट्यूब वीडियो কৈছোঁ हम थोड़ा सा टेक्निकली चैलेंज पर्सन है भास्कर बरुआ किसको लेगा लाइव हमारे আমার প্ৰীতি এইটো সাগৰ এই কোনোবাই ৰিকুৱেষ্ট পঠিয়ালে আমি एक्सेप्ट करें व्यू रिक्वेस्ट हिमाश्री बरुआ लेट्स चैट मोर भाल मिस चुम्पी मोर भाल चुम्पी मैं JB कॉलेज अच्छा जोरहाटर अच्छा लग पाइसे इमान गगৈ কি খবৰ কোন শুই আছে এইয়া হিমাশ্ৰী শুই আছা নেকি হিমাশ্ৰী তোমাৰ নেটৱৰ্ক কেনেকুৱা বাৰু ভাল নে বেয়া নেটৱৰ্ক বেয়া ভালকে ওলোৱা নাই তুমি আমি অলপ ফোনটো হাইট দিব লাগিব নেকি কি আধা আছে নেটৱৰ্ক বেয়া তোমাৰ আমি আৰু কোনবাই ৰিকুৱেষ্ট পঠিয়ালে আমি মোৰ কমেন্ট ৰিপ্লাই দিয়া দেখোন মোহাম্মদ কিবা ইমান কমেন্টছ আহিছে ধাই ধুই কমেন্টছ আহিছে ৰ'ব মৌচুম এতিয়া মই কমেন্টছৰ মুখস্থ মাতিব লাগিব দেই বহুতে কমেন্টছ দি আছে তাৰমানে সকলো এক্টিভ হৈ আছে অনলাইন আছে এতিয়া কিবা কিবি সুধক ইউ আৰ ফ্ৰম DIDI মই বুজা নাই মীনাক্ষী বা ক'ত আছে মীনাক্ষী বা আমাৰ এই অপজিটত আছে তেওঁ মানে অকমান সিভিলত আছে বোলে ওলাব নেকি মীনাক্ষী বা ভেকচিন লৈ ফ্লেট দুদিন পুৰা জ্বৰ দেৰি হ'ল ভেকচিনটো লওঁতে তেওঁৰ বাৰু কাৰণ আমাৰো মাজতে কোভিড হ'ল লমকে কালি মাৰ লগত একেলগে পুৰহি ভেকচিন ল'লে জ্বৰ হৈ একদম ফ্লেট হৈছে আজি হাতৰ বিষ অৱস্থা বেয়া পম্পি কি খবৰ পম্পি ইমান চিঞৰিছো মই সবক লাভ ইউ ভাগ্যশ্ৰী লাভ ইউ এভৰিৱান জুবিনদাৰ যিকোনো এটা গান শুনিবলৈ মন আছে গান এনে গৰম তাতে মই গান গাই দিলে আৰু এইফালে বেহুজ হৈ যাব লাগিব চবে কিয় এনেকুৱা কৰা আজি মই এটা গাই আছিলো জানেনে গান ভাস্কৰে কৈছে ভাগ্য ভাল তুমি ছিংগাৰ নহলা মই ভাল গাওঁ তো ই বিশ্বাস নকৰে কিন্তু মোৰ হেৰি হ'ল এই আচলতে আমি যেতিয়া থিয়েটাৰ মোবাইল থিয়েটাৰলৈ গ'লো তেতিয়া মানে বহুত সংলাপ নিক্ষেপণ ইমান জোৰে কৰিব লাগে কাৰণ একদম গেলেৰীলৈকে শুনিব লাগিব তেতিয়া মোৰ এটা ভোকেল কৰ্ডৰ প্ৰব্লেম হৈছিলে ফুলি যায় ভোকেল কৰ্ডটো ইনফ্লেমেশ্যন হয় তাৰপিছতে অলপ বেকুৰা হ'লো ইমানো হোৱা নাই তথাপি এটা জুবিনদাৰ গান ময়ো ভাল পাওঁ কোনটো ভাল লাগে কোনটো গান কৈছে তুমি মনত পেলোৱা মোক কৈ দিবা মেঘৰঞ্জনী ইমন লাভ ইউ
তাই নিজে ইমান ধুনীয়া বিউটিফুল কাপল লিখিছে থেংক ইউ ডাৰ্লিং থেংক ইউ so much লাভ ইউ মেঘৰঞ্জনী বৰ মৰমৰ দেই এই মেঘৰঞ্জনী সুনিতা তন্বী অনন্যা কাশ্যপ আৰু আছে দুগৰাকীমান নিশিতাটো বাৰু এটা বেলেগেই হেৰি তো ইহঁত কেইজনী বৰ মৰমৰ মোৰ শামন্তিকা তাইও বৰ মৰমৰ আৰু বাকী মেম sing a song for us please আমিন হে হৰি গান গাবই লাগিব গান এটা গোৱাচোন বা ৰাজনীতি ইমান প্ৰতিভা মই মানে কেনেকে যে লুকুৱাই ৰাখিছো গান এটা কোৱা গাই দিয়া কি গান পাছত যদি আমাৰ ভিউৱাৰ্ছ কমি যায় তেতিয়া কিন্তু কোনে ৰিস্ক ল'ব কওক কোনে ৰিস্ক ল'ব মোৰ গান শুনি যদি ভিউৱাৰ্ছ পলাই যায় কোনে ৰিস্ক ল'ব কি গাওঁ মই মুন্মি কোনটো ভাল গাওঁ মই হেৰি খুব আগতে খুব গাওঁ এইটো গাব দিলে পাৰ্টি চাৰ্টি হ'লে এইটো খুব গাওঁ দু হাততে দিছা মোক ফুল ভাষা নাই মোৰ উলগৰে ভাষা নাই মোৰ উলগৰে মোহনীয়া জোনাকী লগন কি যে অপৰু হৃদয়ৰে কি যে অপৰু হৃদয়ৰে মই তেজুৰ ৰ'বা শেষ হোৱা নাই চাৰি মই তেজুৰি বনৰে বুকুৰ বৈ যাব খোজো সাগৰ ধিয়াই মই তেজুৰি বনৰে বুকুৰ বৈ যাব খোজো সাগৰ ধিয়াই কত জান জুৰি বুকুতে হেৰাই ও বাটতে কত ফুল কলি নুফুলি শুকাই আয়ো কানিবলগীয়া হ'লে মানে দম ছুটি হৈ যায় চাইকিয়া 6237 লিখিছে ভাস্কৰ দা আপুনি বৰ্ষা বাক মৰম কৰে ন ইমান মৰম লগা বাজনীক আয়ো একদম কোনোবাইতো মোৰ হৈ ওকালতি কৰিলে সকলোৱে কয় বৰষাই ইমান ভাল ল'ৰা এটা পাইছে ইমান ভাল ল'ৰাটোতো ভাল ছোৱালী এজনী পাইছে নকয় ভাই কোনেও আৰু হাই বৰষাবা ডিব্ৰুগড়ৰ পৰা থেংক ইউ বৰষাবা আপোনাক বালাচাৰী আমগুৰিত দেখা পাই বহুত ভাল লাগিছিলে থেংক ইউ বহুতে কমেণ্টছ দিছে সকলোকে ৰিপ্লাই দিব মই পৰা নাই মই এক্সট্ৰিমলি সৰি কাৰণ ইয়াতে একদম কালি ফেচবুক লাইভ আহিলো এতিয়ালৈকে চাগে 30,000 মান কমেণ্টছ হ'ল কালি ৰাতিলৈকে 20,000 আছিলে এতিয়া চাগে মাই গড মৰম কৰে ন লাভ ইউ অল লাভ ইউ মাই ইনষ্টা ফেমিলি বৰ ভাল পাওঁ গানটো বৰ ভাল হৈছে বা থেংক ইউ বৰ্ষা 1685 থেংক ইউ ভাগ্য ভাল গান শুনি কিন্তু কমিল দেই 100 মান কমিল 2,200 মান আছিল নেকি ভাস্কৰে গান এটা ভাস্কৰে সঁচাকে ভাল গাই জানে নে মই আগতে তাক কৈছিলো তুমি গানকে শিকানো হলে প্লিজ গোৱা না প্লিজ গোৱা কি এনেকুৱা কৰা মানে এতিয়া বিচাৰিছা তুমি মানে মই তোমাৰ লাইফত মই পলাই যাম নহয় প্লিজ গোৱা না অলপ গান তুমি গানো নোগোৱা ভিডিঅ'ত ওলাবলৈ ক'লেও ভিডিঅ'ত নোলোৱা গান এটা গোৱা লাইভত গোৱাই আছো বেছি কৰা তুমি এইবিলাক হেৰি ইমান মানে চাবনে মানে জুবিন দাৰ গান এটা কোৱা না বৰ মন যায় লগ পাব বা আয়ো এবাৰ যদি দুৰ্গা পূজাত আৰু এই কোভিড আপদটোৱে যদি গণ্ডগোল নলগাই দুৰ্গা পূজাত আহিবা চব আহিবা দুৰ্গা পূজাত লগ পাম হা চায়নিকা বৰা এড কৰা ৰ'বা দেই মইতো অলপ মক্কেল আছো গিটাৰখন লৈ লোৱা ক'ত থাকে কোৱা না গিটাৰখন লৈ লোৱা কোনে কৈছে গিটাৰ গিটাৰ নাই এটা টেবুলে তাবলা দিয়া না জইন কৰাই দিয়াচোন কেনেকে কৰিম কোৱা না নহয় এইটো চেণ্ড ৰিকুৱেষ্ট হে এইটো ইয়াতে কৰিব সেই নহয়
এইটো নেকি এইটো চোৱাচোন এনেকে যে কুৱেশ্যন মাৰ্ক আছে কৰি দেচোন সেই তাইকে জইন কৰাই দিয়া যাকে পাইছা নাই পোৱা নহয় ইয়াতে যে ভিউ ৰিকুৱেষ্ট আহিছে এইটো কৰি দিলে হ'ব ইয়াতে গো লাইভ উইথ কাৰোবাৰ লগত কৰিছে হৈছে কাৰোবাৰ লগত হৈছে হৈ আছে দেই কামপুৰৰ পৰা কৈছো জয়শ্ৰী হাই গৰমত চব কোনোবাই লিখিছে কাটিবও নোৱাৰা হলো কি প্লিজ মই এনেই নাজানো কোনোবাই যদি জইন কৰিব খোজে প্লিজ ভাল লাইট আৰু ভাল নেটৱৰ্ক চাই পেলাই জইন কৰিব নহ'লে যথেষ্ট অসুবিধা হয় দেই ক্ষমা কৰিব এই যান্ত্ৰিক বিজুতিৰ বাবে আমি আপোনালোকৰ আগত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ এতিয়া ভিনিক এটা গান গাব দিছে ভিনি প্লিজ গোৱা কিবা এটা গুণগুণাই দিয়া গান মই এনেই যে মোক যে আগতে যে ভিডিঅ' কলত গান গাই যে মোক যে আচলতে সহজ ভাষাত পতালা বুলি ক'ব লাগিব নে গোৱাচোন এই কমেন্টস পঢ়া এয়া বা প্লিজ এড মোৰ এড মি প্লিজ এটা আহিটো আছে এনে কমেন্টছত কোৱেশ্চন সুধিলেও হ'ব মই বাৰু উত্তৰ দিম বহুত ভাল লাগিছে ভাস্কৰ কাজুৱেও কৈছে কাজু আমাৰ ফটোজ উঠাইছিল ধুনীয়া না কাজু বৰাই কৈছে বহুত ভাল গাই ভাস্কৰে ফসাবলৈ আহিছে মোক বা প্লিজ ইউটিউবত ভাস্কৰ দাৰ লাইফ হিষ্ট্ৰী দিবা ভাস্কৰ দাৰ লাইফ হিষ্ট্ৰী লাইফৰ হিষ্ট্ৰী দিম আমি আৰু 80 বছৰমান বয়স হলে হিষ্ট্ৰী দিম হিষ্ট্ৰী লিখি লওঁ আগত এতিয়া মানে আৰু বহুত লিখিব আছে হিষ্ট্ৰী বনাবলৈ আছে ৰবা বনাই লওঁ তাৰপিছত আমি হিষ্ট্ৰী দিম দেই loads of love from Bangalore thank you Joyshri thank you so much love you too ঢেৰ কমেন্টছ আহিছে বঢ়িয়া লাগিছে আৰু বাকি ৰেলৱে ষ্টেচনত এনাউন্সমেন্ট কৰিলে কি ৰেলৱে ষ্টেচন এনাউন্সমেন্ট কৰিলে কি কৰিলে এনাউন্সমেন্ট বৰষা আৰু ভাস্কৰ পলাই গ'ল মোৰ তেজীমলা বা কি কওকচোন হেল্ল' বা হাই এভৰিৱান চেণ্টাৰ ৰিকুৱেষ্ট ইউটিউবতো মোক বহুত আপোনালোকে ছাপোৰ্ট কৰি আছে থেংক ইউ ইউটিউবৰ নেক্সট মই হোম টুৰ এটা দিম আচলতে মোৰ আমি ফেব্ৰুৱাৰী 22 তাৰিখে বিয়া হ'লোঁ এপ্ৰিলৰ 18 তাৰিখে ইয়ালৈ শ্বিফ্ট হ'লোঁ গতিকে দৌৰাদৌৰিকৈ যিখিনি পাৰিলোঁ কৰিলোঁ কিন্তু কিছুমান সৰু সুৰা কাম আছিলে সেইখিনি সেইকেইদিনতে মাহঁতক মাতিছিলোঁ ভাত খাবলৈ তেতিয়া কৰিলোঁ কমপ্লিট তথাপিও আছে এতিয়া শেষ নহয় দিয়কচোন সদায় ইটো কৰিম সিটো কৰিম মন গৈ থাকে খালি চবেই এটা কথাই সোধে তহঁত গৈছিলিহে ঘৰটোলৈ ফুলবিলাক ইমান লহপহকৈ বাঢ়িলে যে ইমান কম দিনতে সেইটোৰ চিক্ৰেটটো মই ইউটিউবত কম বুলি ভাবিছিলোঁ কিন্তু এতিয়াই কওঁ আচলতে নহয় যোৱাবাৰ লকডাউনতে মই ঘৰত আৰম্ভ কৰিছিলোঁ কৰিবলৈ চ' সেইসোপা উঠাই আনিছোঁ জানেনে ইমান বেয়া মই ঘৰৰ পৰা উঠাই আনিছোঁ মাহঁতক কৈছোঁ তোমালোকৰ এনেও চৌপাশ সেউজীয়া আৰু অলৰেডি মোৰ পাপাই খুব ভাল পায় গাৰ্ডেনিং চ' ইমান আছে গছ গছনি মই কৰাখিনি লৈ যাওঁ দেই তেজক পানী কৰি মই এই ফুল গজাইছোঁ চেণ্টি দি পেলাই চব লৈ আহিছোঁ আৰু সদায় গ'লে এটা আনি থাকোঁ জোনালী মেকআপৰ জোনালীয়ে মোক দিছিলে এটা জেড প্লান্ট আপোনালোক সকলোৱে জানে যে জেড প্লান্ট এটা সৰুৰ পৰা ডাঙৰ কৰি বেবি জেড প্লান্টটো লৈ আনা না প্লিজ জেড প্লান্টটো ডাঙৰ কৰিবলৈ বা জীয়াই ৰখাটোৱে বহুত অসুবিধাৰ কাম চ' মই এটা শ্বুট কৰিবলৈ গৈছিলোঁ তেতিয়া এটা জেড প্লান্ট মোক জোনালীয়ে গিফ্ট দিছিলে তাইৰ বহুত জেড প্লান্ট আছিলে সেই জেড প্লান্টটো মোক জোনালীয়ে প্ৰায়ে সোধে যে তুমি জেড প্লান্টটো আনিলানে মই ফাইনেলি জোনালী দিছ ইজ ফৰ ইউ তুমি পিছত লাইভটো চালেও গম পাবা এই জেড প্লান্টটো মই পুৰহি গৈ সদায় ঘৰলৈ গৈ কওঁ
মই এইটো লৈ যাওঁ নেকি লৈ যাওঁ নেকি বেয়াও লাগে যিটো ষ্টেণ্ডত মই ফুলৰ টাব থৈছিলোঁ কেইটামান থৈ আহিছোঁ চ' প্ৰায় খালী হৈ গ'ল হা আৰু কেইটামান আছে আৰু এইটো আছিলে দিছ ইজ ভেৰি প্ৰিচিয়াছ টু মি একটো হ'ল এইটো দিছ ইজ এ গিফ্ট আৰু জেড প্লাণ্ট এনেকুৱা হ'বলৈ ভালেমান বছৰ লাগে 2-3 বছৰমানটো লাগেই চ' মই আৰু ফাইনেলি মই লৈ আহিলোঁ জেড প্লাণ্টটো দিছ ইজ লাকি প্লাণ্ট বুলি কয় চ' এইটো লৈ আহিলোঁ লৈ যোৱা থেংক ইউ বা তোমাক কলেজত কি খবৰ ভাল মোৰ ৰুমা ভাল ভিন্দুৰ খবৰ কেনেকুৱা একদম বঢ়িয়া ফাটাফাটি আমি আই মানুহ একদম এওঁৰো ভাল সীমাই বেছি বাৰে প্ৰতি কৈছে বা আপুনি মোক একচেপ্টটো কৰে কিন্তু মোৰ এবাৰ নাম কৈ দিয়ক সীমা আহমেদ থেংক ইউ সীমা তাই আইও বেচেৰি কেইবাবাৰো পঠিয়ালে ৰিকুৱেষ্ট নাইচ আকৌ চাচোন মেক ৰিকুৱেষ্টৰ এইটো তাত ৰিকুৱেষ্ট এইটো দেখোন মইহে এইটো দিম এইটো এইটোত কিবা মইহে পঠিয়াব পাৰোঁ ৰিকুৱেষ্ট বা চিনেমা কেতিয়া চাব পাম তাকেহে হীৰক জ্যোতি হীৰকো মোৰ বৰ মৰমৰ অনলাইনে আমি এনেকৈ চিনাকি হোৱা গৰম কেনেকুৱা পৰিছে প্ৰিয়াক্ষী বঢ়িয়া গৰম হীৰক চিনেমা তাকেহে জানানে চিনেমা মোৰ কেইবাখনো ৰিলিজ হ'বলৈ থাকি গ'ল গুৱাহাটী ডায়েৰিজ বুলি এখন খুব ভাল চিনেমা কৰিছিলোঁ অকণমান চহৰৰ কমপ্লেক্স ৰিলেশ্যনশ্বিপ এতিয়া যেনেকুৱা এখন চিটিত কিছুমান কমপ্লেক্স ৰিলেশ্যনশ্বিপক লৈ পেলাই ঘটনা পৰিঘটনাৰ ওপৰত আৰু অলপ অগতানুগতিক চৰিত্ৰ নৰ্মেল কেৰেক্টাৰ এটা কিন্তু তথাপিও মই কৰি থকা সাধাৰণ চৰিত্ৰতকৈ অলপ পৃথক সেইখন চিনেমা এতিয়াও হললৈ আহিবলৈ আছে তাৰপিছত ৰাজনীতিখন কৰিলোঁ ৰাজনীতিখনো পুৰা এডিটিং কমপ্লিট ডাবিং দিবলৈ আছে ডাবিং দিয়া হ'লেই ছবিখন সেইখনো এতিয়া কি বা কৰে সেইখন চাগে মই ঘুনুক ঘানাককৈ শুনিহে আছোঁ এতিয়া এই OTT প্লেটফৰ্মতে দিয়ে নে হলতে দিয়ে মানে একো ধৰিব পৰা নাই কি যে পৰিস্থিতি আহি গ'ল ন চিনেমা বা হলত আকৌ চাব পৰা হ'বনে নহ'ব কাৰণ কিবা ভাল ভাল কাম কৰিবলৈ থাকিয়ে গ'ল দেখোন এতিয়া যেনেকুৱা ধৰণৰ কিছুমান খুব ভাল হৈ আছে both of you are cute মুনমি দত্ত thank you পাহি ভাস্কৰে মানে কি ক'বা আৰু এনে এনজয় কৰে কিন্তু কেতিয়াবা কিছুমান ঐক্যা কমেণ্টছ আহে যে আপোনাৰ পেটটো বাঢ়িছে অমুক হৈছে তো তেতিয়া গম পায় হাউ ইট ফিলছ নাম্বাৰটো দি দিয়া প্লিজ হে হৰি মই নাম্বাৰ দি দিলে অনুৰাগ এখন কি হ'ব আৰু কোৱাচোন মোক শুবলৈ নাপাম ৰিলেশ্যনশ্বিপ এডভাইচ কিবা দিয়ক না বা কোনে সুধিছে মিছ বিদিশা শইকীয়া চোৱা মই মাজতে প্ৰাণিক হিলিং কৰিছিলোঁ প্ৰাণিক হিলিঙৰ ক্লাছ তাতেতো আটাইতকৈ বহুত বস্তুৱে কৰিবলৈ মানা কৰে যেনেকে ছুপাৰষ্টিচিয়াছ হ'বলৈ মানা কৰে আৰু আটাইতকৈ ডাঙৰ কথা এটা শিকাইছিলে যে কাকো কেতিয়াও এডভাইচ দিবলৈ মানা কৰিছে প্ৰাণিক হিলিঙত কিন্তু এডভাইচৰ কথা নহয় এটা কথাই মই বিলিভ কৰোঁ যে এতিয়া চিলেবাছ চেঞ্জ হৈছে ৰিলেশ্যনশ্বিপৰ চিলেবাছ একচুৱেলি চেঞ্জ হৈছে মানে চিলেবাছ ইন দ্য চেন্স পুৰুষ মহিলা এইবিলাক কথা আমি এতিয়া ৱৰ্কিং ওমেন এগৰাকীক বুজিবলৈ পুৰুষজন কেনেকুৱা হ'ব লাগিব সেই কথাবিলাক আগতেও আছিলে কিন্তু এতিয়া ধৰক আৰু বেছি চেঞ্জ হৈছে আৰু ৰিলেশ্যনশ্বিপৰ মূল মন্ত্ৰটোৱে হৈছে আচলতে সন্মান ৰেচপেক্টটো যেতিয়ালৈকে থাকে নহয় তেতিয়ালৈকে গতিকে সেই ৰেচপেক্টৰ ক্ষেত্ৰতো আমি সকলোৱে জানো যে ৰেচপেক্টটো আৰ্জিব লাগিব গতিকে সেই সন্মানখিনি থাকিবলৈ ইটো সিটোৰ মাজত সন্মানখিনি থাকিবলৈ যিখিনি প্ৰয়োজন সেইখিনি কৰিব লাগে সেইখিনিৰ এডাল সীমা থাকিব লাগে প্ৰত্যেকৰে গতিকে সেয়াই আৰু বেছি বিশেষ নাজানো আৰু সঁচা হ'ব লাগে মৰম থাকিব লাগে সন্মান থাকিব লাগে সেইটোৱে বা আপোনাৰ মনত আছেনে লখিমপুৰ আহোঁতে যে মই হয় ইছা মই জানানে বৰহমথুৰি মোক বৰ ধুনীয়া এটা জুৱেলাৰী দিছিলে মই সেইটোৰো এটা আপডেট দিবলৈ আছে ভাই আই এম ছ' চৰি থেংক ইউ মলয়া দাস আপোনালোকৰ থেংক ইউ মই কমেণ্টছে পঢ়িব পৰা নাই চব ধামধুম কমেণ্টছ গৈছে যে তোমাৰ ভিডিঅ'ৰ হাঁহিটো বহুত ধুনীয়া থেংক ইউ ঋষিকা বিদ্যুৎহঁতেও দিছে কিবা কমেণ্টছ কি দিছিল
Oh, thank you, Big Dude and Rakesh. Thank you very much. কোৱা না ভাস্কৰ দাক গান এটা গাবলৈ গোৱা না তুমি বৰ বাহাদুৰি জানানে বৰ এটিটিউড গোৱা গাই দিয়া এটা মই তোমাক নোহোৱা কৰি দিছো অকল মাতটো ওলাই দিব গোৱা গুড গোৱা গোৱা মই গাই আছো নহব বিৰাট দুষ্ট এটা উইং মিউজিক উলিয়াইছে জানে তাতে গান এটা বজাই পেলাই কৈ দিব গাইছো বুলি Love you, Kasmita. কোৱা না কিবা তোমাৰ ফেভৰেট এটা গোৱা মোৰ ফেভৰেট এই ৰিসেন্টলি এটো ফেভৰেট হৈ আছে অলকানন্দা গোৱা মুখস্থ নাই চাই এটো মই গাইছো গান যোৱা তুমি যোৱা আজি মনটো ভাল লাগি আছে মোৰ সেইকাৰণেও পটককে লাইভ আহিব মন গ'ল নয়ন প্ৰসাদ ডাঙৰীয়া আহিছিলে নয়ন দা আহিছিলে বিশিষ্ট নাট্যকাৰ মানে তেওঁ পৰিচালক নাটকৰ আৰু ৰেডিঅ' অল ইণ্ডিয়া ৰেডিঅ'ৰ একদম নাটকতো বহুত এৱাৰ্ড জানিছে অল ইণ্ডিয়া ৰেডিঅ'ৰ নয়ন প্ৰসাদ বুলি ক'লে সকলোৱে জানে নয়ন দা আজি এখন নাটক লৈ আহিছিলে কেতিয়া হ'ব নাজানো কেতিয়া পৰিস্থিতি ভাল হ'ব তেতিয়া হ'ব কিন্তু স্ক্ৰিপ্টখন দি থৈ গৈছে হোপফুলি সেইখনত তপনদাৰ লগত অভিনয় কৰাৰ সুযোগ পাইছোঁ যদি হয়গে আৰু তেনেকে নাটকখন হ'ব আপোনালোকে চাইছিল নে মনত আছেনে টিভিত যে সৰুতে চাইছিলোঁ মই দূৰদৰ্শন কেন্দ্ৰত দিছিলে হেৰি কুকুৰ নিচিয়া মানুহ বুলি যে এখন আছিলে সেইখনৰে আলম লৈ পেলাই এটা কাহিনী মানে তাৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ব মানে কি হৈছে বা সেই মানুহজনৰ কি হৈছে সেই তেনেকুৱা ধৰণৰ এটা কাহিনীক লৈ পেলাই চ' মই এক্সাইটেড হৈ আছোঁ নাটকখন হ'ব বুলি এটা আশাবাদী কাৰণ এতিয়া ভাল ভাল কাম কৰিবলৈ ইচ্ছা অভিনয়ৰ ক্ষেত্ৰত আৰু অল ইণ্ডিয়া ৰেডিঅ'ত ইন্দ্ৰজিৎ দাস মোৰ বন্ধু তেওঁ তাতে কৰ্মৰত তেওঁ কৰিব অসীমত যাৰ হেৰাল সীমা কৰিম আমি ৰেডিঅ'ত অতি শীঘ্ৰে কমল লোচনো থাকিব আৰু কাক লৈছে বা জলি বা থাকিব জলি লস্কৰ তেনেকৈ আমি অসীমত যাৰ হেৰাল সীমাখন কৰিম ৰেডিঅ'ত চ' এতিয়া আগন্তুক মোৰ সেইকেইটা ধুনীয়া ধুনীয়া প্ৰজেক্ট বাকী ফটোশ্বুট কৰি আছোঁ স্বাভিমান চলি আছে স্বাভিমান শেষ হ'ব 207 এপিছডত শেষ হ'ব বা আপুনি গীতানগৰত থাকোঁ আমি এতিয়া বহুত বেয়া পাইছোঁ তোমাক মোক একচেপ্ট নকৰা কৰি ৰাজবংশী মই তোমাক একচেপ্ট কৰা নাই ক'ত চাম কাষত ভিউ কিবা বুলি আহে ৰেচপণ্ড নে কিবা বুলি কিন্তু ইয়াত ভিডিঅ'ৰ যে এটা প্লাছ চিম্বল আছে সেইটোলৈ গ'লে দেখোন সেইটোতে কিন্তু অহা নাই তোমাৰ কিবা খেলিমেলিটা কিবা এটা হৈছে আৰু ওপৰত আহি থাকে এই কথাটো কওঁ দিয়া সেইদিনাখন যে আমাৰ পুলিচে ধৰিলে সেইদিনাখন আমি ফাইন ভৰিলোঁ আমি দুটা আহি আছিলোঁ ফটোশ্বুট এটাৰ পৰা আহি আছিলোঁ তাৰপিছত আমি মাস্ক পিন্ধা নাছিলোঁ আমি কাৰণ ইমান গৰমত বাহিৰততো পিন্ধিয়ে থাকোঁ গাড়ীত বহি এচিটো লগাই পেলাই শান্তি তাৰপিছত দুটাৰ লেকচাৰৰ কোবত আমি পাহৰি থাকিলোঁ পাহৰি পেলাই আমি মাস্ক পিন্ধা নাছিলোঁ তাৰপিছত ৰখালে নহয় তিনিআলিতে ৰখাই পেলাই দি পেলাই ৰখালে মই চোৱা আমি কি কৰিলোঁ বাকীটো চব আছে মই চিট বেল্ট মাৰি আছোঁ তেতিয়া 5টাও বাজা নাই কিবা হ'ল কিয় বা ৰখালে তাৰপিছত কৈছে আপোনালোক দুজনে মাস্ক পিন্ধা নাই এতিয়া হেৰি কৰিম ফাইন কৰিম তাৰপিছত মই আকৌ কৈছোঁ আমি গিৰিয়েক ঘৈণীয়েক জানেনে আমি নিউলি মেৰিড হাজবেণ্ড এণ্ড ৱাইফ আমিতো একেলগে থাকোঁ একেলগে মই যে কি অদ্ভুত কথা কিছুমান কৈছোঁ মই চোৱা আমি মাস্ক কিয় পিন্ধিব লাগে মানে ড্ৰাইভাৰ এজন বোলে আছে তেতিয়াতো অবভিয়াছলি পিন্ধিম বা গাড়ীত আৰু মানুহ আছে ইমান কষ্ট কৰি ৰ'দে বতাহে কাম কৰি পেলাই পইচা লৈ আহিছিলোঁ 1000 টকা ফাইন ল'লে মই এতিয়াও দুখ লাগি থাকে মই এওঁকে গালি পাৰি থাকোঁ কিয় মাস্কখন নিপিন্ধিলোঁ আমি বুলি আপুনি যেতিয়া ড্ৰামা কৰে তেতিয়া আপোনাৰ ভইচটো বহুত ধুনীয়া তেতিয়া মানে অকণমান বেছত কওঁতো ডাইলগবিলাক তেতিয়া মানে ভইচটো অলপ বেলেগ ধৰণৰ হয় ৱাও বা তুমি অসীমত যাৰ হেৰাল সীমা ৰেডিঅ'ত হ'ব মোক নেদেখা অকল মোৰ ভইচটো শুনিবা আৰু মই চম্পা চৰিত্ৰটো কৰিম তাৰপিছতহে ফাইন চাইন কৰিলোঁ পালে দিছে সেইটোৱে শুনিব বিচাৰি আছিলোঁ কি এইটো চাগে আমাৰ কেছটো কাহিনী ফাইনটো তাৰপিছত চাউদি এৰেবিয়াৰ পৰা কোনোবাই দিছে মেম গুড মৰ্ণিং গুড আফটাৰনুন আমাৰ ইয়াত গুড আফটাৰনুন হ'ল তাৰপিছত বা সদায় আপুনি
বা দীপলিনা বাৰ ঘৰৰ ওচৰত থাকা নি? দীপলিনা কোনখিনি থাকে বা? তাক খাবলৈ মাতা কথা আছিলে, কিন্তু এই ময়ো সিহঁতক মাতা কথা আছিলে বোলো নতুন ঘৰ মাতিম। মোৰ এই একটো কভিড আৰু এতিয়া মই শাওনৰ ব্ৰত পালন কৰি আছো। মই শিৱক খুব ভাল পাওঁ, মানে ভগৱান বুলি নহয়, আই ফিল মোৰ কিবা এটা পাৱাৰ মানে শিৱ বাবা। আৰু ক'লে কথা শুনে জানেনে, পিটিককে কিবা এটা মানে মই বহুত প্ৰমাণ পাইছো। চ' মোৰ মাও খুব শিৱ ভক্ত। আমাৰ ঘৰত শিৱলিংগ আছে খাৰগুলি ঘৰত, নৰ্মদা নদীৰ পৰা অনা। গতিকে শাওণ মাহটো আগতে অকল সোমবাৰ কেইটা পালো, ঘৰৰ পৰা খালী ভৰিৰে যাওঁ। খালী ভৰি দি গৈ ৰাতিপুৱা 5টাতে 4:30 5টা মানত গৈ খালী ভৰিৰে গৈ পেলাই শুক্ৰেশ্বৰ ব্ৰহ্মপুত্ৰৰ পৰা পানী তুলি পেলাই শুক্ৰেশ্বৰৰ লিংগত ঢালো। তাৰপিছত নোযোৱা হলো। মাজতে এটা ঘটনা হ'ল, কিয় কওকচোন। এই গৈ আছিলো সেইদিনাখন হালধীয়া কাপোৰ পিন্ধি গৈ আছিলো, এই বল বমত যে যায়, বল বম। তাৰপিছত মাজতে শুনিলো কোনোবা এটাই ক'লে হেৰি পিলা বম। তাৰপিছত পৰা নোযোৱা হলো আৰু পিলা বম কোৱাৰ পৰা। তাৰপিছত ঘৰতে আচলতে সঁচা কাৰণটো হ'ল যে ঘৰতে শিৱলিংগ বহালে। আৰু আমাৰ গুৰু আছিল, তেখেত এতিয়া ঢুকালে, শ্যাম সুন্দৰ পাৰিকজী। তেখেতে মানে কৈছিলে যে হ'ব, ঘৰৰ লিংগত কৰিলেও হ'ব। গতিকে এতিয়া শাওনৰ ব্ৰত চলি আছে, কাকো মাতিবও নোৱাৰো ঘৰলৈ। এনেই মাতিব পাৰিম, কিন্তু ইমান বনাই মেলি নাখাম নে, আৰু ব্ৰতৰ গোটেই একদম সত্যানাশ হৈ যাব। সেইকাৰণে এতিয়া নহয়, শেষ হোৱাৰ পিছত চবকে এদিন মাতিব লাগিব। মোৰ মৰমৰ যিকেইজন আছে মাতিম সকলোকে। সেইদিনাখন পাৰিলে লাইভ আহিম দিয়ক। আৰু বাকী বা আপোনাক ইমান ভাল লাগে ৰিশান, থেংক ইউ ছ' মাছ। বৰ্ষাবা প্লিজ জোক এটা কোৱা না। জোক এটা কম, কি আছিলে জোক কোৱাচোন। পাহৰি থাকো জানানে, পতককে সুধিলে পাহৰি থাকো। জোক কোৱাত বেয়া মই। কৈ আছো তুমি গান গাবানে? মই বজাম। গোৱা না। আমি হেৰিটো এই ফৰ্মিং অনুষ্ঠান ৰেড এফ এম টাইপ এতিয়া চলিব। বা ক'ত থাকা? মই গুৱাহাটীতে থাকো। হোম টুৰ দিম। হোম টুৰ এটা আজিয়ে শ্বুটিং কৰাৰ কথা আছিল। এই ভাস্কৰ বৰুৱা, এলেহুৱা, মিষ্টাৰ এলেহুৱা ইজ হিয়াৰ, মিষ্টাৰ এলেহুৱা বৰুৱা। ৰাতিপুৱাৰ পৰা মই কৈ আছো বলা শ্বুট কৰো। মই ধুনীয়াকে একদম বগা ড্ৰেছ চেছো পিন্ধি আছিলো, নকৰিলে। এতিয়া সেইকাৰণে লাইভকে আহিছো। আৰু আপুনি ইয়াত কেতিয়ালৈ আহিব? তেজপুৰত। এতিয়া ক'ত যোৱা হ'ব? ইণ্টাৰ ডিষ্ট্ৰিক্ট বন্ধ। তাতে আকৌ তেজপুৰটো এতিয়া টোটেল লকডাউন দি থৈছে নেকি, নে খুলি দিলে বা? বেয়া হেবিট কি ভাস্কৰ দাৰ? বেয়া হেবিট কি? ভাস্কৰ দাই খাই খুব ভাল পায়। এনি টাইম কিবা কিবি চকুৰ আগত যি দেখিব, মিঠাই হওক কিবা হওক, এনি টাইম মীনাক্ষীও হাঁহিছে পিছফালৰ পৰা। এই মাত্ৰ তাকে আমি টেবুলত বহি চবে আড্ডা মাৰি আছিলো, সময় নাপাও যে আজি আড্ডা দি আছিলো, চাহ তাহ খাই পেলাই। আলহী আহিছিলে, নয়নদা আহিছিলে, সেই কেক 2 পিচ দিছিলে, এপিচ থাকি গ'ল, এপিচ খালে হা। তাৰপিছত মই গৈ পেলাই কফি আনিবলৈ গ'লো, ব্লেক কফি, তেতিয়া আকৌ এপিচ কেক কাটি খালে। তাৰপিছত মইতো আৰু ব্ৰতত আছো, হেৰি আছিলে, মিঠাই আছিলে, এয়া কালাকন আছিলে। কালাকনটো থৈ গলো, আধা নাই কালাকন খাবলৈ। মই কোনে খালে? তাৰপিছত আকৌ সেয়াও খালে, তাৰপিছত আকৌ খালে। যি পাই তাৰমানে কোনো সময় নাই, হেৰি নাই, যিহকে পাই চব খাই থাকে। তাৰপিছত বোলে ব্ৰত ৰাখে দেই, শাওনৰ ব্ৰত ৰাখে। 2 দিনমান খুব ৰাখিলে। আজি ফ্ৰুট কেক দেখি, লয়েঞ্জৰ ফ্ৰুট কেকটো খুব ভাল পাই, দেখা পাই ধাম ধুম খাইছে। মই কৈছো তুমি যে কেক খালা, তাতে কণী আছিল নেকি বাৰু? আজিৰ পৰা মই ব্ৰত বাদ দিলো, এটা ব্ৰত ভাঙি গ'ল। তাৰপিছত সেইটো হৈছে তেওঁৰ এটা বেয়া অভ্যাস। তাৰ বাহিৰে ল'ৰাটোৰ বেয়া অভ্যাস এতিয়ালৈকে দেখা নাই। বেচেৰাটো আই দেই। মীনাক্ষী বাক মাতা না, দে ঘূৰাই দিছো, তাই নাহে। মই বদমাছ দেখিছা কেনে কৰে দেখোন, কিয় ভূত দেখা দিয়ে। ভিডিঅ'ত ওলাবলৈ দিলে বা লাইভত এনেকে ওলাবলৈ ভূত দেখা দিয়ে বা। কাঞ্চন দিবনে? কাঞ্চনখন জানো ৰং চেনেলে কেতিয়া ৰিপিট কৰে পুৰণি, এতিয়ালৈকে দিয়া নাই। মাজতে শাহু বোৱাৰী দিলে দেখোন, তাতে মোৰ এপিছড কেইটা নেদেখুৱালে, কিয় বা নাজানো পাই। ৰামধেনুত মোৰ গান বিলাকো নবজায়, নাজানো কিয়। এনিৱেজ, বাৰু ল'ৰা ছোৱালী আশা কৰি আছানে? ফৰ ইউৱে সুধিছে, ল'ৰা ছোৱালী আশা কৰি আছানে? বিয়াত আশা কৰি আছো। প্ৰে কৰিবা। তোমালোকৰ বিয়া? আচ্ছা হয় নেকি? ক'ত?
তোমালোকৰ বিয়া আমাৰ ওচৰতে ডেকা ডেকা চাণক্য বা সাংঘাতিক নাম দেখোনে মোক আৰু লাইভ আহিবলৈ কৈ থাকে এগৰাকী কি আছিলে নামটো ৰবা দেই সদায় কৈ থাকে মোক বা তুমি লাইভ আহিবা পাহৰি গলো যা তাই চাগে পিছত কমেন্টছ দিব দেই আশা স্মিতা কিবা গাঁতৰ পৰা ওলাইছে দেই আশা স্মিতা এতিয়া এই বিহু নাগাও ইমান গৰমত বিহু কি গাবা বা সেলফি এখন লওঁ আহা বহুত গৰম পাইছো না গৰমৰ কোবতেতো লাইভ আহিছে কি আয়ুষ অফিচিয়েল ল'ৰা হলে ভাল পাবনে ছোৱালী মাই গড মানুহ পাগল কৰি দিবা দেই তাক কাম গোটাই ডক্টৰ এম গলে মাতি দিম নাই ল'ৰা ছোৱালীৰ কথা নহয় মাক হোৱাটোৱে ডাঙৰ কথা আচলতে পিতৃ মাতৃ হ'ব পৰাটোৱে ডাঙৰ কথা বা আগতো ভাল লাগিছে বাট যিদিনা ৰিয়েলত লগ পাম ঠিক আছে ৰিচান লগ পাম ভাত খালা নে নাই খোৱা লাইভ 2টা বাজিলে ভাত খাওঁ ভাই যাওঁ বাই বাই যাওঁ আমাৰ বহুত কাম আছে আমি চাগে হেৰিলৈকো যাব লাগিব এঠাইলৈ যাব লাগিব সেই তাৰো এটা ভিডিঅ' বনাম ভাবি আছো কিন্তু যিটো কাম সেইটো আকৌ ৰাতি হয় 1:30মান বজাত এটা বিকল্প অভিযান প্ৰায় বিকল্প অভিযান চলোৱাত মই খুব উস্তাদ হেড একদম হেপী কৰ্ণাৰ এতিয়া বন্ধ হৈ আছে সেইটো এটা বিকল্প হেৰি আছিলে জীৱিকা এতিয়া বন্ধ হৈ আছে তাৰপিছত আচলতে সেই গোটেই এৰিয়াটো ভাঙি পেলাই নতুন কিবা কনষ্ট্ৰাকশ্যনো কৰিব সেইকাৰণেও বন্ধ ৰখা হৈছে কি গান নাগালে এইবিলাক ৰিকুৱেষ্ট নকৰিবা এইবিলাক বহুত মানে ডাঙৰ মানুহ গান গাবলৈ ক'লে গান নাগায় ভাল গায় বাদ দিয়া এয়া বিগেষ্ট ফেন ফ্ৰম আমেৰিকা থেংক ইউ ছ' মাছ থেংক ইউ মীনাক্ষী বাই আকৌ এবাৰ দেখাওক নাই তাই নোলায় তাই বহুত ডাঙৰ মানুহ তাই নোলায় 5 ছেকেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰক না এতিয়া ৰিকুৱেষ্ট একচেপ্ট নকৰোঁ এতিয়া মই কমপ্লিট কৰোঁ কি কৈ আছিলোঁ মই বিকল্প মই মীন পালন কৰিছোঁ আমাৰ সেই গৰঙা পবিতৰাত তাৰমানে ঢেৰ পুখুৰী আছিলে পাপাৰো এটা আছে ডাঙৰ পুখুৰী আগৰ পুৰণি তাতে এনেই আছিলে এইবাৰ মই অলপ মানে চাইণ্টিফিকেলি মাছ পালন কৰিছোঁ কিন্তু মানে দুখৰ বিষয় মই পাৰ্ক এটা উঠোৱা নাছিলোঁ আৰু সেইটো একদম বানপীড়িত অঞ্চল গতিকে মাছখিনি উঠাই পেলাবলগীয়া হ'ল ৰৌ মাছ আৰু ভকুৱা মাছখিনি ডাঙৰ নহ'লে উপায় নাই কাৰণ বানপানী আহিলে গোটেইখিনি ওলাই গুচি যাব তালৈকে যাওঁ আমি সপ্তাহৰ বৃহস্পতি শুকুৰ শনি তেনেকে যাওঁ বুজিছা মাজতে দুদিন যোৱা নাই পানী বঢ়াৰ কাৰণে এতিয়া পানী বোলে সিঁচিব লাগে পানীটো পেলাই জাল মাৰিলে বোলে মাছখিনি ওলাব গতিকে আজি হয়তো যাবলগীয়া হ'ব পাৰে কাৰণ পানীটো সিঁচিছে তেতিয়া সেই মাছখিনি ৰাতি 1:30মান বজাৰ পৰা আৰম্ভ কৰে মাছ ধৰিবলৈ পিছ ৰাতিলৈকে 3 খেওমান মাৰে আৰু মানে জাল 3বাৰমান মাৰে ডাঙৰ জাল যিখিনি উঠে ৰাতিপুৱা সেইখিনি হেৰিলে কলংপাৰতে বেচিছোঁ কাৰণ মই গুৱাহাটীলৈ আনিবলৈ মোৰ কষ্টিং বহুত হৈ যায় আৰু মই তেনেকৈ প্ৰপাৰলি প্লেন কৰা নাই কিন্তু ভৱিষ্যতে মই প্লেন কৰিছোঁ যে মই গাড়ী দুখনমান লৈ পেলাই আগতীয়াকৈ অনলাইন ছ'চিয়েল মিডিয়াত মই জনাই দিম আৰু বুকিঙৰ এটা উপায় ৰাখিম চ' ডেট কাৰণ মই খুব কোনো ধৰণৰ বহুত কিবা কিবি কৰে মাছ ডাঙৰ কৰিবলৈ মানুহে কেমিকেলছো বুলি শুনিছোঁহে দেই শুনোহে কিন্তু মই একদম অৰ্গেনিকেলি কৰিছোঁ অকল দানা খুৱাইছোঁ আৰু অৰ্গেনিকেলি মাছ পালন কৰিছোঁ চ' যদি পাৰোঁ নেক্সট টাইম অহা বছৰ মানলৈ মই তেনেকৈ ভাবিছোঁ আৰু যে হোম ডেলিভাৰী কাইণ্ড অফ এখন ভাল ষ্ট'ৰো খুলিম গুৱাহাটীত আৰু হোম ডেলিভাৰী কৰিম মাষ্টৰ বেচেৰা নৱনীল এটা দিছে মাষ্টৰ বেচেৰা কিছু কামোৰ খাইছে দেই পুৰা কামোৰ খাইছে চ' মই কি কৈ আছিলোঁ যদি মই নেক্সট টাইম মোক নৱনীল দেউতাই ইনফেক্ট হেল্প কৰিম বুলি কৈছে কাৰণ মোক এখন ধৰক অলপ ঠাণ্ডা ফ্ৰিজিং গাড়ী এখন লাগিব চাগে তাৰ পৰা মাছ লৈ আহি ঘৰে ঘৰে ডেলিভাৰী দিয়াবলৈ চ' তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা আছে চাওঁচোন কিমান দূৰ কৰিব পাৰোঁ সেয়া ভাই দেউতা জইন কৰিব নেকি ৰিকুৱেষ্ট পঠিয়াও নেকি আপোনাক বিশ্ব দৰবাৰ আপুনি ইনষ্টাগ্ৰামতো খোলক আপোনাৰ বিশ্ব দৰবাৰ কোনে কৈছে নৱনীতে বিশ্ব দৰবাৰ ফেচবুক ঘৰ ক'ত অসমৰ ল'ৰা হয় কোনোবাই সুধিছে হেৰি ক'ত হাজবেণ্ডৰ ঘৰ যোৰহাট বাহনাত ঘৰ বৰ ধুনীয়া সেই ঠাইখনো বৰ ধুনীয়া বাহনা ঘৰটো চাৰিওফালে বাঁহ গছ কি যে মজা লাগে নহয় কেতিয়াবা গৈ থাকিবলৈ ভাল লাগে
এতিয়া ভাবিছো বহুত দিন যাব পৰা নাই। বস্তুটো দিব আছে তোমাক এই গুণগুণ বুলি মোৰ জুনিয়ৰ এজনী আছে তাইক বস্তু দিব আছে চাৰিগাঁও বুলি ক'ব আছে কি দিব মই মাজতে চাৰিগাঁও আৰু সেই এৰিয়াটোত খুব ফুল হেৰি কৰিলো কোনোবা এজন দাদা পালো তাতে দুঘৰ মানুহৰ পৰা জবাব ফুলৰ ডাল চাল কাটি দিছিলে পিছফালে আমাৰ ঘৰৰ পিছফালে এই পানী টেংকি এটা আছে এইখিনিতে পচাই থৈ আহিছিলো এইকেইডাল পচিয়ে থাকিলে নে প্ৰাণ লৈ উঠিছে ভগৱান জানে দেই বহুত দেৰি কথা পাতিলো দেই বহুত দেৰি কথা পাতিলো সকলোৰে লগত খুব ভাল লাগিলে সকলো ভালে থাকক আৰু সাৱধানে থাকক কাৰণ যিহেতু কোভিড থাকিবই এটা পৰ্যায় হয়তো এনেকুৱাও আহিব পাৰে যে এনেকৈ আমি থাকিব লাগিব লকডাউন চকডাউন উঠি যাব আৰু আমি এনেকৈ জীয়াই থাকিব লাগিব কোভিডৰ লগত গতিকে যিখিনি সাৱধানতা আমি আমাৰ কাৰণে অৱলম্বন কাৰণ কেইদিনমানৰ পিছত কিমান দিন বিনামূলীয়া চিকিৎসা দিব বা হেৰি দিব কেইদিনমানৰ পিছততো এইবিলাক চব এৰি দিব গতিকে আমি সাৱধান হ'ব লাগিব সাৱধানতাৰে থাকিব লাগিব শৰীৰ চৰ্চা কৰক ভাল ভাল খাওক আৰু বাকী আৰু এইখন যিটো লিখা আছেতো হ'বই গতিকে সকলো সাৱধানে থাকক ভালকে থাকক ভেকচিন লওক আমিও অগষ্ট ছেপ্টেম্বৰ মানত ল'ব পাৰিম চাগে ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইক মানত ন আগষ্টৰ 15 তাৰিখৰ পিছত ল'ব পাৰিম আমাৰ কোভিড 90 ডেজৰ পিছত ল'ব লাগে বোলে গতিকে দেখা যাওক কি হয় না আৰু বাকী ঘৰটো দেখুৱাম মই ঘৰটোৰ বহুত ইণ্টাৰেষ্টিং কিছুমান বস্তু আছে সৰু সৰু কাম কিছুমান কৰিছোঁ দেখুৱাম বাৰু 50টা কমেণ্ট দিলোঁ কোনোবা এটাই 50টা আশ্ৰিতা 50টা কমেণ্ট দিলোঁ এটাও নপঢ়িলা চৰি মা আই এম এক্সট্ৰিমলি চৰি তাৰমানে কথাও কৈছোঁ আৰু কমেণ্টছ ইমান আহি আছে মেমে তুমি ইমান কৰিলা মেছেজৰ ইগনোৰ কৰিলা মেছেজৰ মিমিৰাজ একদম ইগনোৰ কৰা নাই মই এক্সট্ৰিমলি চৰি একদম ইগনোৰ কৰা নাই কথাৰ ফাকতে মানে একদম পাহৰি গৈছো মানে পাহৰি নহয় টুইনিং ইন হোৱাইট এক্সেক্টলি আমি অকণমান আগতে এটা ৰিলছ দিছিলো কাপল গ'লছ বুলি দিয়াৰ পিছত মই ৰিয়েলাইজ কৰিছো ইমান ভাল হৈছে ছেটিংটো একটো আমি দুটাই হোৱাইট পিন্ধি আছো হোৱাইট বেকগ্ৰাউণ্ড একদমেই প্লেন নহয় আৰু ব্লু কাপ দুটা একদম মিলি গ'ল য়েছ থেংক ইউ ফৰ অবজাৰ্ভিং ইট বা ভাস্কৰ কোৱা যোৰহাট আহিলে সপোনৰ পূজা তাই হেৰি আছে সপোনৰ স্মল বিজনেছ এটা আছে এণ্টাৰপ্ৰেনাৰ অ'কে আহিম চিয়ৰ কি হয় কিহত ডিল কৰে বাগানত মানে এই তোমাৰ কটেজ আছে কৈছিলে মোক এবাৰ আহিম আমি প্লেন কৰি আছো কাৰণ এতিয়াতো আৰু বাহিৰত ফুৰিবলৈ যোৱা নহ'ব গতিকে ভাবি আছো গিবন যাম গিবনত থাকিম কেইদিনমান সপোনৰ বজালৈ আহিম ডেফিনেটলি plans to join Hindi film web series yes I would love to Paramveer Chakraborty yes every actor definitely wants to perform on national platforms so definitely if I get some good offers I would look forward to I look forward to it if I get good offers then definitely I would love to work বিনৰ বাজি ক'ত খুৱাইছিলে ডিম কণীখন ভাল হৈছিলে হাউ চুইট এনিৱেজ আমি এতিয়া থওঁ মোৰ কমেণ্ট আৰু চেণ্ডেল চব হেৰাল ঈশান কৌশিক ঈশান মাই গড এইটো যে মাজতে ওলাইছিলে কোনোবাই কমেণ্টছৰ কথা হেঁচা ঠেলা নকৰিব চেণ্ডেল হেৰালে মোৰ কমেণ্ট দিবলৈ গৈ কেনেকুৱা মানুহৰ মানে জমনি লিখাবিলাক মিমছ বনোৱা সকল বিশেষকে কেনেকুৱা বেছি মানে ক্ৰিয়েটিভ একচুৱেলি আমি যদি ভৱিষ্যতে কেতিয়াবা এডভাৰটাইজিং কোম্পানী খোলো মই খুব ভাল পাওঁ এডভাৰটাইজ বনাই মাজতে তাজে আমাক যে সেই প্ৰমোশ্যন কৰিব গৈছে সেইটো আমি নিজে কৰিছিলো আমি দুটাই ভিডিঅ' কৰিবলৈ এডিট কৰিছিলো চ' এডভাৰটাইজিং এজেঞ্চি কৰিলে মই একদম মিমছ বনোৱা সকলৰ সহায় ল'ম দেই আই লাভ ইয়ৰ আইডিয়াজ আৰু ইমান প্ৰম্পট আইডিয়াজ মাজতে ভূমিকম্প আহোঁতে যে কোনোবাই বনাইছিলে ইজ গোলামে অৰ নেহি ৰেনা কিবা কিবি বাপৰে বম ক্ৰিয়েটিভ আই এপ্ৰিচিয়েট দেট কেতিয়াবা কেতিয়াবা কিছুমান মিমছ বেয়াকেও বনায় মানে অকণমান হেৰি তেতিয়া বেলেগ কথা কিন্তু য়েছ পজিটিভ নেগেটিভ প্ৰতিটো কথাৰে থাকে চ' আই এপ্ৰিচিয়েট এই মানে ক্ৰিয়েটিভিটিটো মই সঁচাকৈ এপ্ৰিচিয়েট কৰোঁ ইনফেক্ট ক'ভিডৰো প্ৰতিটো চিটুৱেশ্যনৰে দুটা দিশ থাকে দেই এটা পজিটিভ এটা নেগেটিভ ক'ভিডৰো পজিটিভ নেগেটিভ দিশ আছে নেগেটিভটো ডেফিনেটলি প্ৰাণ হেৰুৱাইছে বহুত আমাৰ আপোনজনে বহুত মানুহে প্ৰাণ হেৰুৱাইছে ইটছ ভেৰি ছেড কিন্তু পজিটিভ পাৰ্টটো হ'ল আমি সকলোৱে ভাবিবলৈ বাধ্য হৈছোঁ প্ৰকৃতিৰ বিষয়ে নিজৰ বিষয়ে আৰু তাৰোপৰি স্বাৱলম্বী হৈছে কিমান মানুহ হাউচৱাইফসকল
Can you imagine entrepreneurs হৈছে কেনেকুৱা ভাল ভাল বস্তু তেওঁলোকে Home খোৱা bakeries হওক and all. হোম বেকাৰ্ছ আৰু কিমান যে ওলাইছে প্ৰতিভা অনলাইন তেওঁলোকে এতিয়া বিজনেছ কৰিব পাৰিছে পজিটিভ প্ৰতিটো বস্তুৰে পজিটিভ নেগেটিভ চাইডছ থাকে চ' তৃষ্ণা কমেণ্ট দি ভাগৰি গ'লোঁ তৃষ্ণা আই এম চৰি তৃষ্ণা 677 চৰি আই এম চৰি এক্সট্ৰিমলি সকলোৰে ইচ্ছাবিলাক পূৰ কৰি আছা বা তুমি আমাৰ ঘৰত তালুকদাৰ 399 আমাৰ ঘৰত এদিন ভাত খোৱাকৈ আহিবা ধৰিব পৰা নাই কোন হিয়ামণি থেংক ইউ মিতালী বৰুৱা বা লাভ ইউ থেংক ইউ নলবাৰীৰ পৰা কৈছে হিয়া বা প্লিজ হিয়া 336 প্লিজ মোৰ নাম লোৱা অ'কে ল'লো বহুত মৰম বা স্নেহা থেংক ইউ তৃষ্ণা থেংক ইউ এভৰি ওৱান দীপাংকৰ শইকীয়া গান এটা নাগালা ভাস্কৰ দা বেলেগ বাহাদুৰ TRP বেছি বা মই আপোনাৰ বহুত ডাঙৰ ফেন গীতুমণি থেংক ইউ হয় দিয়ক মেম মোৰ ক'ভিডত ককা আয়ো বৰ দুখ লাগে মই এতিয়াও মোৰ আইতাৰ লছটো মই এতিয়াও ল'ব পৰা নাই মোৰ কাৰণে এটা ডাঙৰ লছ সেইগৰাকী আইতাক হেৰুৱাটো ইমান কমেণ্ট কৰি আছো নপঢ়িলা চিন্ময় চৰি বাবা নন্দী দগতম বা দাদা এদিন মঙলদৈ আহিবা মঙলদৈ যোৱা কথা আছিলে মই মাজতে ফোন আহিছিলে এই মেডিকেল ষ্ট'ৰ নে কি এখন ইনগ্ৰেশ্যন কৰিবলৈ তাৰপিছত তেওঁলোকৰ পিছুৱালে গ'লে বাৰু যাম আই এম মেঘনা বেয়া বাই ক'বলৈ মন নাই কিন্তু তুমি ইমান কমেণ্টছ দিলোঁ এখনক নপঢ়িলা চৰি বাবা ভাস্কৰ দা ছায়েন্স ক্লাছ লৈছে নি আৰম্ভ কৰিছে তেওঁ অনলাইন এগৰাকীক আৰম্ভ কৰিছে অনলাইন ক্লাছ ল'বলৈ চ' এইকেইদিনতে ফ্লায়াৰখন দিব চাগে অনলাইন আৰম্ভ কৰিব ছায়েন্সৰ ক্লাছ ল'বলৈ ফিজিক্স আৰু মেথমেটিক্সৰ হেপী ফেমিলি আল্পনা বায়ান থেংক ইউ ছ' মাছ এনেকৈ সদায় এনেকৈ থাকিব থেংক ইউ মোৰ কমেণ্টবোৰ নপঢ়া দেখোন গ্ৰিটিছমা দাস চৰি টু এভৰিৱান লাভ ফ্ৰম দিল্লী মাক দেখুৱাই আছিলোঁ আপোনালোকক ভাস্কৰে গাব বুলি এই কিয়নো নোগোৱা তুমি গান এটা কোৱাচোন গুণগুণাই দিয়া কিবা এটা জুবিন দাৰ গান এটা কোৱাচোন ভাল এটা মায়াবিনী রাতের বুকু ধরা দিলা কি কোৱাচোন শদিয়াৰ ফালে শদিয়া আগতে খুব গৈছিলো মাজতে তিনচুকীয়া শদিয়াৰ পৰা কৈছো ভালনে তোমালোকৰ ভাল গুণগুণ আমাৰ ভাল বিতুপন বৰা আমাৰ ভাল ৰতন ডেকা ভাল প্ৰিয়ংকা আই লাভ ইউ টু ডাৰ্লিং লাভ ইউ বা লাভ ইউ দুয়োজন দীৰ্ঘায়ু হওক আৰবিনা নাছৰিন থেংক ইউ ডাৰ্লিং বা তোমাৰ বাৰ্থডে কেতিয়াও ইয়ে হৰি মোৰ বাৰ্থডে নাজানা এতিয়ালৈ 20 ছেপ্টেম্বৰ ভাস্কৰ দাদা ইউ আৰ চ' কিউট অনিন্দিতা বা চেলাউৰি গান খাই গৈছে সিফালে মাছ লাভ টু বোথ অফ ইউ হিমাশ্ৰী হাই হিমাশ্ৰী কি খবৰ ফোন চোন কৰা হোৱা নাই বহুত দিন বেয়া নাপাবা অনুষ্কা বা ভাল লাগিলে দেই আপোনালোকক দেখি থেংক ইউ বা এবাৰ কোৱা আই লাভ ইউ পৰি কমেণ্ট দি ভাগৰি গ'লো পাটগিৰি দৃষ্টি পাটগিৰি চৰি লাভ ইউ বা আকৌ লাইভ আহিবা আহেন চিয়'ৰ আকৌ আমি লাইভ আহিম লাইভ আহি থাকিম মাজে মাজে আজিলৈ যাওঁ এতিয়া লাঞ্চ কৰোঁ গৰমো উঠিছে লাভ ইউ গাবানে নোগোৱা লাষ্ট সুধিছো নোগোৱা কিবা এটা গাই দিয়া গাই গৈছে চলতে গাই দিয়া পটাপট গোৱা पिया तो से नैना लागे रे जाने क्या हो अब आगे रे এইটো গান গাওঁতে তুমি মোক বেখুৰা বুলি কৈছিলা ন रात को जब चांद चमके जल उठे मन मेरा कैसे मैं कहूँ मत करो चंदा इस गली का फेरा